এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। সমগ্ৰ ৰাজ্য এতিয়া ট্ৰেডিং কেলেংকাৰী জোকাৰি গৈছে আৰু ট্ৰেডিং কেলেংকাৰী ৰাজ্য কপাই থকাৰ মাজতেই আমাৰ হাতত আহি পৰিছে ট্ৰেডিং কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড ৰাজীৱ চৌধুৰী আৰু আকাশ দত্তৰ ফটো। ইতিমধ্যে আমি স্ক্ৰীনত এই মুহূৰ্তত দেখুৱাইছো এই দুজন বিশেষ ব্যক্তিৰ ফটো, যাৰ নাম হৈছে ৰাজীৱ চৌধুৰী আৰু আকাশ দত্ত। আৰু এইজনে সেইজন আকাশ দত্ত যি ৰাজীৱ চৌধুৰীৰ সৈতে মিলি সংগঠিত কৰিছিল এটা ব্যাগুম ট্ৰেডিং কেলেংকাৰী। এখন বিশেষ জাল পেলাইছিল আকাশ দত্তই। ইতিমধ্যে ৰাজীৱ চৌধুৰীৰ সৈতে আছিল আকাশ দত্ত নামৰ এই লোকজন। ইতিমধ্যে দুইজন বৰ্তমান পলাতক অৱস্থাত আছে। অনলাইন ট্ৰেডিঙৰ নামত 6,000 কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিছে দালাল কেইজনে। স্ক্ৰীনত ইতিমধ্যে দেখুৱাই আছো এই দুজনকৈ বিশেষ ব্যক্তিৰ ফটো। টেলিভিছন স্ক্ৰীনত দেখিবলৈ পোৱা দুজন ব্যক্তিয়ে ট্ৰেডিং কেলেংকাৰীৰ নামত লুটি পুতি খালে। ইতিমধ্যে আকাশ দত্ত আৰু ৰাজীৱ চৌধুৰীক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কিন্তু এই মুহূৰ্তলৈকে সংসূত্ৰ পোৱা নাই ৰাজীৱ চৌধুৰী আৰু আকাশ দত্তৰ। পিছে আকাশ দত্ত ৰাজীৱ চৌধুৰীৰ সৈতে কোন কোন জড়িত আছে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। কিন্তু ৰাজ্যজুৰি ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰণি সৃষ্টি কৰি থকাৰ সময়তেই আকাশ দত্ত ৰাজীৱ চৌধুৰী আৰম্ভ কৰিছিল এখন ব্যাগুম বজাৰ।